Welcome to A to Z Maths Assam and আজি আমাৰ টপিক হৈছে HCF ৰ আজি আমি কি কৰিম অলপ এডভান্স লেভেলত যাম HCF ৰ অলৰেডি এটা ক্লাছ হৈছে আৰু এটো আমাৰ ক্লাছ নম্বৰ 2 আৰু ম্যাথছৰ যদি একেবাৰে উইক তেনেহলে তোমালোকে আমাৰ প্ৰথমতে বেসিক ক্লাছ 0 লেভেল বুলি এটা প্লেলিস্ট আছে প্ৰথমতে হেতু চাবা তাৰ পিছত আমাৰ নাম্বাৰ সিস্টেম চাবা স্টেপ বাই স্টেপ আছে আৰু আমি ঠিক তেনেদৰে আমি HCF আৰু LCM ৰ এটো আমাৰ কি আছে ক্লাছ নম্বৰ 2 Last class আমি already discuss কৰিছো যে prime factorization method কি আছিল আমাৰ prime number 2 3 5 7 5 11 13 এনেকুৱা হয় আমাৰ যিবিলাক prime number আছে আমি সেই prime number বিলাকৰে আমি কি কৰো এই বিলাক সংখ্যা আমি কি কৰো হৰণ কৰো আৰু হৰণ কৰাৰ পিছত আমি কি কৰো এটা স্ট্ৰাকচাৰ বনাও আৰু তাৰ পৰা আমি কমন এলিমেন্ট বিলাক উঠাই লও আমি তেনেকুৱা কৰিছিলো ওকে এগেইন আমি কৰিছো 72 কাম প্ৰথমতে 2 এৰে কৰিম যেটো 2 এৰে যাইছে 2 এৰে যাব ইয়াক কিমান 36 2 এৰে এগেইন যাব 18 2 এৰে এগেইন যাব 9 আৰু 9 যাব 3 ৰে that means আমি 72 is equal to লিখব পাৰো 2 আছে কিমান আমাৰ দুটা তিনটা 2 পূৰণ 2 আৰু 3 আছে আমাৰ কেইটা দুটা এই হক তিনটা আৰু 48 is equal to আমি লিখব পাৰো 2 এৰে যাব ইয়াক আমাৰ 24 বাৰ 2 এৰে যাব 12 বাৰ 2 এৰে যাব 6 বাৰ আৰু 2 এৰে যাব আমাৰ 3 বাৰ ইয়াতে আমাৰ 2 কিমানটা আছে 4টা that means 48 is equal to লিখব পাৰো 2 পূৰণ 2 আৰু 3 হেহৰ আমাৰ 3 আছে এইবিলাক আমি পূৰণ কৰিলে 2 গুণ 4 7 গুণ 8 2 গুণ হল 3 গুণ কিমান হ'ব আমাৰ 48 তাৰ মানে আমি এইখিনি পূৰণ কৰিলে আমি কি পাইম এই সংখ্যাটোই পাম ঠিক তেনেদৰে আমি 72 টো আমি এই যিকিটা সংখ্যা আছে সেইকিটা পূৰণ কৰিলে আমি কি পাম আমি 72 পাম ওকে এটা আমি নেক্সট কি কৰিছিলো আমি লাষ্টৰ ক্লাছটো আমি ডিসকাস কৰো ওকে আমি এটা কমন গেটা আমি উঠাই ললো 2-3টা কমন আছে আৰু 3 এটা কমন আছে 2 পূৰণ কমন 2 গেটা আমি উঠাই ললো এটো এটা আৰু আমি 3 যেটো এটা কমন আছে 3টা উঠাই 2 গুণ 4 7 গুণ 8 3 গুণ কিমান হ'ল আমাৰ 24 ওকে এটো 24 টো মনত ৰাখো আমাৰ ইয়াৰ আমাৰ HCF হল কিমান আমাৰ প্লিজ হাই বন্ধ কৰ 24 হলে কিন্তু আমি আজি কৰিম কেনেকুৱা কই এই আমাৰ ওকে এগেইন আমি কৰিছো 72 2 এৰে যাব 36 2 এৰে যাব 18 2 এৰে যাব 9 আৰু 3 এৰে যাব 3 বাৰ ওকে 48 is equal to আমাৰ 2 এৰে যাব 24 বাৰ 2 এৰে যাব 12 বাৰ 2 এৰে যাব 6 বাৰ আৰু 2 এৰে যাব 3 বাৰ তাৰ মানে আমি 72 is equal to লিখব পাৰো 2 কিমানটা আছে 1 2 3 2 পূৰণ 2 আৰু 3 আছে আমাৰ কেইটা দুটা ঠিক তেনেদৰে আমাৰ 48 ত আছে আমাৰ কিমান 48 ত আছে 2 কিমানটা আছে 4টা 2 পূৰণ আৰু হেকত আছে আমাৰ কি 3 আমি এই যেটো আমি লেভেল আজি ডিসকাস কৰিম তাৰ আগতে আমি এটা বস্তু চাই ল'ব লাগিব এই বস্তুটো অলৰেডি আমি বেসিক ক্লাস আই থিং 20 মিনিট আছে নেকি তাত আমি ডিসকাস কৰিছিলো ভেৰিয়েবল যদি আমাৰ ভেৰিয়েবল মিন্স কি অসমীয়াত কয় তাক চলক যদি আমাৰ চলক কেইটা যদি আমাৰ যদি একে যদি হয় আৰু হিহতৰ মাজত যদি পূৰণ হৈ থাকে তেনে হলে পাৱাৰ কেইটা ঘাত কেইটা আমাৰ কি হৈ যাব m আৰু n টো কি হৈ যাব আমাৰ যোগ হৈ যাব তাৰ মানে a টো আমাৰ থাকি a টু দি পাৱাৰ m প্লাস n হৈ যাব ঠিক তেনেদৰে যদি আমাৰ চলক কেইটা যদি একে যদি থাকে আৰু যদি তিনটা যদি থাকে ইয়াৰ ঘাত বিলাক আমাৰ কি হৈ যাব একে থাকিলে এই এটা আহিল আৰু বাকি কেইটা আমাৰ কি হৈ যাব যোগ হৈ যাব ইয়াতে আমাৰ কি আছে m আৰু n যত আছে হেতু কি আছে a ৰ ওপৰত আছে আৰু a টো এটা আহিব আৰু m প্লাস n যেহেতু b টো এটা বেলেগ ভেৰিয়েবল বেলেগ চলক হেতু আমাৰ কি থাকিব কাখত আমি ইনটু কৰি আমি থৈ দিম তাত তেনেকুৱাকৈ থলে হল a to the power m plus n আৰু b টো আমাৰ তেনেকুৱাকৈ কাখত থৈ দিলে হল ইনটু দি যদি আমি ইয়াৰ কেইটামান যদি আমি যদি एग्जांपल যদি লওঁ তেতিয়াহলে হল 2 to the power 3 পূৰণ 2 to the power 5 এই দুটা প্লাস কৰি দিলে হল 3 plus 5 is equal to 2 to the power 8 হৈ যাব যদি আমাৰ 2 to the power 3 ইয়াত আছে আৰু যদি ইয়াতে যে নরমাল যদি 2 যদি থাকে নরমাল এটা সংখ্যা যদি থাকে তাৰ কাণ্ডত কিমান থাকে 1 থাকে যদি একো যদি নাথাকে তেতিয়া 1 থাকে তেতিয়া কি হ'ব 1 2 to the power 4 হৈ যাব ঠিক তেনেদৰে যদি আমাৰ যদি পূৰণ থাকিলে আমাৰ কি হয় যোগ হয় উচ্চকিতা ঠিক তেনেদৰে আমাৰ হৰণ থাকিলে কি হৈ যাব আমাৰ বিয়োগ হ'ব
m minus n তাৰ মানে আমি ক'ব পাৰো যদি আমি নৰ্মেল a যদি এটা যদি দেখা যদি পাও তেনেহলে তাৰ কাণ্ডত কি থাকে 1 থাকে যদি a আছে তাৰ মানে a টো অকলে নাই ইয়াৰ কাণ্ডত এটা কি আছে 1 আছে ঠিক তেনেদৰে এই দুটা যেহেতু পূৰণ হৈছে তথাপিও ইহঁতৰ কাণ্ডত কি আছে 1 1 আছে তাৰ মানে a to the power 1 পূৰণ a to the power 1 আৰু যেহেতু পূৰণ হৈছে একে একে চলক আছে এই দুটা আমাৰ কি হ'ব 1 + 1 = a স্কয়াৰ তাৰ মানে যত আমি a পূৰণ a দেখা পাও তাৰ মানে আমি ডাইৰেক্ট কৰিম কি a স্কয়াৰ এইবিলাক আমাৰ কি জানি থোৱাটো দৰকাৰ কাৰণ কোৰ পৰা আহিল হেতু জানাটো দৰকাৰ যদিও আমাৰ ইয়াতে তিনটা a পূৰণ হৈছে ইয়াতৰ কাণ্ডত কি আছে 1 1 আছে যেটো আমাৰ হিডেন এটো 1 a to the power 1 আৰু a to the power 1 আৰু ইয়াতৰ পৰা এটা এটো 1 + 1 + 1 কি যাব a কিউব মানে তিনটা a যদি আমাৰ পূৰণ হয় তেনেহলে তাৰ ভ্যালু কি যাব আমাৰ a কিউব আৰু ইয়াতে তিনটা a পূৰণ হৈছে তাৰ মানে আমাৰ কি হ'ব a কিউব আৰু b টো যেহেতু এটা বেলেগ ভেৰিয়েবল বেলেগ চলক তেনেহলে তা আমাৰ এনেকুৱাকৈ লিখি থৈ দিলে হ'ল আৰু যদি আমাৰ যদি এনেকুৱাকৈ যদি থাকে যে a পূৰণ a আৰু এটা b পূৰণ b এর খিনি এর লগত হ'ব b এর খিনি b এর লগত হ'ব এর কাণ্ডত আকৌ নাই মানে কি আছে 1 আছে 1 + 1 ঠিক তেনেদৰে b কেইটা তিনটা আছে ইয়াতৰ কাণ্ডত কি আছে 1 আছে 1 + 1 + 1 কি যাব a স্কয়ার b কিউব এটো 3 a স্কয়ার b কিউব আৰু যদি আমাৰ যদি এনেকুৱাকৈ যদি থাকে সাপোজ তেনে a স্কয়ার পূৰণ b স্কয়ার a কিউব পূৰণ b কিউব তেনেকুৱা ক্ষেত্ৰত a টো l লগত হ'ব b টো কাল লগত হ'ব b লগত হ'ব a স্কয়ার প্লাস a কিউব এর a কিউব তো আছে বা এনেকুৱাকৈ কৰিব পাৰা এটা লাইনত কি কৰিব পাৰা একেলগ কৰি ল'ব পাৰা আৰু b কিউব খিনি আমি এটা কৰি ললো ঠিক তেনেদৰে a স্কয়ার প্লাস 3 যেটো ইয়াতৰ পৰা a এটা আহিব আৰু এই খাদ্যটা কি হ'ব প্লাস হৈ যাব ঠিক তেনেদৰে b লগত 2 প্লাস কি হ'ব এটো 3 হৈ যাব a to the power 5 আৰু b to the power 5 এবিলাক আমি একদম ডেফটত যাম কিন্তু বৰ্তমান এটো চেপ্টাৰ এইটো নহয় এখানে আমি যোৱা নাই আৰু যদি আমাৰ যদি a to the power 0 যদি থাকে এনিথিংৰ পাৱাৰ যদি আমাৰ যদি 0 যদি থাকে তেতিয়া তাৰ ভ্যালু হয় কি 1 যদি 100 to the power 0 যদি হয় তাৰ ভ্যালু কি হ'ব 1 বলে এনিথিং আৰু যদি a b হোল টু দি পাওয়ার 0 যদি থাকে যেহেতু পাওয়ার কি আছে 0 আছে তার ভ্যালু হ'ব আমাৰ কিমান 1 এতিয়া আমি যেহেতু এখন চাই ললো এতিয়া আমি ইয়াত যাম আমি কি কৈছিলো যদি a যদি দুটা পূৰণ হৈ থাকে a স্কয়ার হয় a যদি তিনটা পূৰণ হৈ থাকে তেনেহলে a কিউব হয় ঠিক একেদৰে যদি আমাৰ তিনটা কি হৈছে 2 পূৰণ হৈছে তাৰ মানে এইখিনিত আমি কি লিখিব পাৰো 2 কিউব আৰু ইয়াতে 2 কেইটা পূৰণ 3 কেইটা পূৰণ হৈছে দুটা তাৰ মানে এইটো হৈ যাব আমাৰ কিমান 3 স্কয়ার ঠিক তেনেদৰে ইয়াতে 2 কিমানটা পূৰণ হৈছে 2 4টা পূৰণ হৈছে তাৰ মানে 2 to the power 4 হৈ যাব ইয়াতে আৰু এইটো 3 তো যেটো অকল আছে এটো কি হ'ব 3 তো তেনেকুৱা কৈ থাকিব এইখিনি কৰাৰ কাৰণ কি কাৰণ কেতিয়াবা আমাক 72 48 এনেকুৱা কোৱেশ্চন আমাৰ কি হ'ব পাৰে নাইব পাৰে নাইলে আমি কি হ'ব এইটো আমাৰ কি 72 যদিও 72 মিন্স আমি কি লিখিব পাৰো 2 কিউব আৰু কি লিখিব পাৰো 3 স্কয়ার যদি এখিনি মুছি দাও ঠিক তেনেদৰে আমি 48 ৰ ঠাইত আমি কি লিখিব পাৰো এটো লিখিব পাৰো 2 to the power 4 আৰু ইয়াতে আছে কিমান 3 যদি আমাক কোনো এটা কোৱেশ্চনত অলৰেডি আইছো যে এইবিলাক আমাক দিয়া নাই অকল এই দুটা দিয়া আছে এই দুটা যদি আমাক যদি HCF যদি উলাব যদি দিয়ে তেতিয়া আমি কেনেকৈ কৰিম যে 2 আৰু 3 দুটাত তাতে আছে তাৰ মানে 2 আৰু 3 আটো কনফার্ম এতিয়া আমাৰ কি আছিল স্মলেষ্ট নাম্বাৰ ৰুল এটা আছিল যে আটাইত সৰুটো ঠিক তেনেদৰে 2 ৰ ওপৰত ইয়াত আছে 3 আৰু 2 ৰ ওপৰত আছে ইয়াতে 4 আটাইত কম যেটো আছে হেতু হ'ব 3 আছে 3 হ'ব ঠিক তেনেদৰে ইয়াতে আছে কি 2 আৰু ইয়াতে 3 ৰ ওপৰত দেখো নাই মানে কি আছে 3 ৰ ওপৰত দেখো নাই মানে কি আছে 1 আছে 2 তো ডাঙৰ নে 1 তো ডাঙৰ 1 তো 2 তো ডাঙৰ হেকানে 2 তো নাই আমাক কি লাগে স্মল তো লাগে
সেইকাৰণে ইয়াতে আহি যাব কি 1 আৰু 3 to the power 1 এনিথিঙৰ ওপৰত পাৱাৰ যদি 1 যদি হয় সেই সংখ্যাটোৱে হয় a to the power 1 is equal to 1 ঠিক তেনেদৰে এতিয়া আমাৰ কি হ'ব 2 কিউব 3 আমাৰ অপচনত এনেকুৱাকো থাকিব পাৰে বা এইটো সলভ কৰাও থাকিব পাৰে 2 কিউব is equal to কিমান 2 কিউব means হৈছে কি 8 আৰু আমাৰ হ'ব কি 3 2 8 3 গুণ কিমান হৈ যাব 24 আমি কি পাইছিলো এই দুটাৰে আমি সলিউশন কিমান পাইছিলো 24 HCF আছিল 24 আৰু এইটোৰ আমাৰ হৈ গেল কি 24 মই আৰু এবাৰ ৰিপিট কৰি দিছো হয়তো আমাৰ অপচনত এনেকুৱাকৈ থাকিব পাৰে বা এনেকুৱাকৈ সলভ কৰি দিয়া থাকিব পাৰে ওকে আমি এতিয়া কেইটামান কোৱেশ্চন কৰো ওকে এইটো এটা আৰআৰবি গ্ৰুপ দি থকা কোৱেশ্চন আছিল ৰেলৱে থকা কোৱেশ্চন যে what is the এই গোটেই গিটাৰে আমাক কি ওলাব দিছে HCF ওলাব দিছে দিয়া what is the HCF of the below question okay কি দিছে what is the HCF of smallest prime number বুলি কোৱাৰ লগে লগে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে কি আমাৰ 2 and smallest composite number আটাইতকৈ সৰু যৌগিক সংখ্যাটোৰ আটাইতকৈ সৰু মৌলিক আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটোৰ আমাৰ কি হ'ব আটাইতকৈ সৰু যৌগিক সংখ্যা কি আমাৰ 4 এই দুটা সংখ্যাৰ আমাৰ কি হ'ব HCF কি প্ৰাইম নাম্বাৰ কম্পোজিট নাম্বাৰ এইবিলাক নাম্বাৰ সিস্টেমত কৰি থোৱা আছে একদম প্ৰথমতে সেইবিলাক চাবা তাৰ পিছত ইয়াতে আহিবা স্টেপ বাই স্টেপ আছে ইয়াতে আহিলে আমাৰ কি 2 আৰু 4 ৰ আমাৰ কি লাগে আমাৰ HCF লাগে HCF বুলি কোৱা লাগে এটা লগে আমি ইয়াত নৰমালি এনেকৈ ওলাব পাৰো 2,4 2 দিয়া কেবা যাব আৰু 4 কেবা যাব ইয়াতে আমাৰ যাব HCF হৈ যাব কি 2 আৰু আমাৰ ইয়াতে যেটো আৰু এটা ৰুল খাতে কাৰণ আমি যেটো সূত্ৰ দিছিল যে স্মলেষ্ট নাম্বাৰ ৰুল সেই স্মলেষ্ট নাম্বাৰ ৰুল বিলাক আমাৰ সৰু সৰু সংখ্যাৰ পৰা এপ্লাই কৰাটো জৰুৰী যেনেকুৱা আমি যদি 2 যদি চাও 2 টো হৈছে আটাইতকৈ সৰু আৰু 2 এৰে 4 কো হৰণ যায় তাৰ মানে আমাৰ ইয়াতে HCF হৈ যাব আমাৰ কি 2 আমি এইবিলাক সৰু সৰু সংখ্যাটো মানে সৰু সৰু গণিতটো আমি সেই ৰুল বিলাক কি এপ্লাই কৰো যাতে আমি ডাঙৰ ডাঙৰ কৰিব পাৰো যদি আমাৰ ইয়াত যদি এনেকুৱাকৈ থাকিল 2,4, যদি 8 যদি থাকিল 2 টো হৈছে আটাইতকৈ সৰু সংখ্যা আৰু 2 তোৰে 4 কো হৰণ যায় আৰু 8 কো হৰণ যায় তাৰ মানে এই ক্ষেত্ৰত আমাৰ HCF হৈ যাব আমাৰ কিমান 2 আৰু এইটোৰ ক্ষেত্ৰত ইয়াতে যেহেতু আমাৰ দুটা সংখ্যা আছিল দুটা সংখ্যা কি আছিল 2,4 আটাইতকৈ সৰু মৌলিক সংখ্যা আছে 2 আৰু কম্পোজিট নাম্বাৰ যৌগিক সংখ্যা আছে কি 4 এই দুটাৰ আমাৰ HCF কি হ'ব আমাৰ 2 হ'ব কাৰণ 2 can divide 4 আৰু 2 হৈছে আটাইতকৈ স্মলেষ্ট সেইকাৰণে হ'ব আমাৰ কি এনসাৰটো হৈ যাব আমাৰ ইয়াত কি 2 ঠিক তেনেদৰে নেক্সট যদি আমি এটোত যদি চাওঁ এটোৰো আমাৰ কি ওলাব দিছে HCF ওলাব দিছে 2 3 আৰু 11 আছে আৰু যেহেতু আমাৰ 2 আৰু 3 দুটাত তাতে আছে ইয়াতো 2 3 আছে ইয়াতো 2 3 আছে 11 ইয়াত আছে ইয়াত নাই সেইকাৰণে এটো আমাৰ নাই কমন নাই এতিয়া আমাৰ 2 আৰু 3 হাতে কনফাৰ্ম এতিয়া আমাৰ স্মলেষ্ট আমি চাব লাগে ইয়াতে আমাৰ 2 ৰ পাৱাৰ আছে 3 আৰু ইয়াত আছে 2 তাৰ মানে আমাৰ স্মলটো হ'ব এটো আহিল আৰু ইয়াতে আছে 3 স্কয়াৰ আৰু ইয়াতে আছে 3 কিউব আমাৰ কি হ'ব 2 টো সৰু যেটো সেইকাৰণে আমাৰ ইয়াত স্কয়াৰ আহি যাব আমাৰ অপচনত এনেকুৱা কৈ থাকিব পাৰে নহয়তো সলভ কৰা থাকিব পাৰে 2 স্কয়াৰ ইজ ইকুৱেল টু আমাৰ 4 আৰু 3 স্কয়াৰ ইজ ইকুৱেল টু 9 আৰু এনসাৰ হৈ যাব 36 ও থাকিব পাৰে আৰু এনেকুৱাও থাকিব পাৰে আৰু নেক্সট এটোত যদি চাও আমাৰ 5 * 7 5 আৰু 7 দুটাত তাতে আছে তাৰ মানে 5 আৰু 7 আহাটো কনফাৰ্ম যেটো 11 ইয়াত আছে ইয়াত নাই কমন নাই সেইকাৰণে আমাৰ এটা নাহে এতিয়া আমাৰ আহিল কি 5 ইয়াতে সৰুটো আছে এইটো যদি চাও ইয়াতে আছে 5 আৰু ইয়াত আছে 7 ইয়াতে তাৰ মানে কি ডাঙৰ ডাঙৰ কেইটা আছে সেইকাৰণে আমাৰ কি ডাঙৰ ডাঙৰ কেইটা নালাগে আমাৰ সৰু কেইটা লাগে আমাৰ অপচনত এনেকুৱা কৈ থাকিব পাৰে মেবি সলভ কৰা দিয়া থাকিব পাৰে 3 5 7 যে কিমান যাব 35 আমাৰ হৈ যাব এইটো आंसर নেক্সট যদি আমি ইয়াত যদি ভেৰিয়েবল ক্ষেত্ৰত যদি চলকৰ ক্ষেত্ৰত যদি চাও এটো এটা বেলেগ কোৱেশ্চন দুটাত তাতে কমন কি আছে a আৰু b দুটাত তাতে কমন আছে তাৰ মানে আমাৰ a আৰু b আটো কনফাৰ্ম ইয়াতে আমি সৰু চাব লাগে তেতিয়া ইয়াতে আছে 2 আৰু ইয়াতে আছে কি a ৰ ওপৰত 3 এতিয়া আমাৰ কি 2 টো সৰু যেটো 2 টো আহি গেল আৰু দুটাত তাতে এবাৰ b ৰ ক্ষেত্ৰত যদি চাও দুটাত তাতে কমন আছে কি 2 আছে সেইকাৰণে আমি ইয়াতে যাব 2 এটো হৈ যাব আমাৰ आंसर ঠিক তেনে a b c দুটাত তাতে কমন আছে তাৰ মানে আমাৰ a b c দুটাত তাৰ পৰা আহিব এতিয়া আমাৰ আটাইতকৈ সৰু চাব লাগিল ইয়াতে a ৰ ওপৰত একো নাই মানে কি আছে 1 আছে তা এইটোৱে আহি যাব কাৰণ ইয়াতে a কিউ হোৱাৰ লগে লগে ডাঙৰটো আছে তাত আমাৰ সৰুটো আহি লাগে এইটো আহি যাব ওকে আৰু b স্কয়াৰ যদি চাও b স্কয়াৰ দুটাত তাতে b স্কয়াৰ আছে তাৰ মানে আমাৰ ইয়াতে b স্কয়াৰ আহি যাব যেটো দুটাত তাতে দুটা কমন আছে দুটো ইয়াতে c কিউব আছে আৰু ইয়াতে c আছে নরমাল c আছে মানে 1 আছে 100 সেইকাৰণে আমাৰ ইয়াতে কি আহি যাব c টো আহি যাব এইটো হৈ যাব আমাৰ HCF
নেক্সট আমি ইয়াত যদি চাওঁ 2,3 ইয়াতে 2,3 আছে ইয়াতো 2,3 আছে কিন্তু ইয়াত আমাৰ 5টো নাই তিনটাৰ ক্ষেত্ৰত কৰিছোঁ ইয়াতে 5টো আমাৰ নাহে এতিয়া আমাৰ ইয়াতে 2 স্কোয়াৰ আছে ইয়াতে 2 স্কোয়াৰ আছে ইয়াতে 2 কিউব আছে আমাৰ সৰুটোহে লাগে 2 স্কোয়াৰ হৈ যাব ঠিক তেনেদৰে 3 আমাৰ ইয়াতে কিউব আছে 3 আমাৰ ইয়াত কি আছে 4 আছে আৰু 3 টু দি পাৱাৰ আমাৰ ইয়াতে কিমান আছে 5 আছে স্মল কিমান আছে আমাৰ 3 আছে তেনেহ'লে আমাৰ 3 হৈ যাব 2 টু দি পাৱাৰ 2 স্কোয়াৰ আমাৰ যাব 4 আৰু 3 কিউব হৈ যাব 27 এইখিনি পূৰণ কৰি চাবা এইটো আমাৰ এনেকুৱাকৈ থাকিব পাৰে অপশ্যনত বা এইটো সলভ কৰি দিয়া থাকিব পাৰে এইটো হৈ যাব আমাৰ এনসাৰ আৰু নেক্সট এইটো যদি চাওঁ এ আৰু বি দুটাৰ তাতে আছে তাৰ মানে এ বি আহিব এইটো কনফাৰ্ম এতিয়া যদি আমি পাৱাৰৰ ক্ষেত্ৰত যদি চাওঁ ইহঁতৰ পাৱাৰ আছে দুটাৰ তাতে 1 একো নাই মানে 1 আছে আৰু ইহঁতৰ তাতে কি আছে 3 আৰু 2 আছে অবভিয়াছলি 1 যিহেতু সৰু তেনেহ'লে a টু দি পাৱাৰ 1 b টু দি পাৱাৰ 1 আহি যাব আৰু a টু দি পাৱাৰ 1 আৰু b টু দি পাৱাৰ 1 মিন্স কি হ'ব এইটোৱে হ'ব কাৰণ a টু দি পাৱাৰ 1 মিন্স a আৰু b টু দি পাৱাৰ 1 মিন্স b এইকাৰণে কি হৈ যাব আমাৰ 1 টো গুচাই দিলে হ'ল a পূৰণ b এইটো হৈ যাব আমাৰ HCF okay that's it for today thank you next classত আমি কি চাম LCM basic levelৰ আমি LCM চাম LCM ৰ পিছত আমি আজি যেনেকুৱাকৈ ডিসকাস কৰিলো সেইটো লেভেলতে আমি কি কৰিম আমি LCM ৰ অলপ ডেপথত যাম নেক্সট তাৰ পিছত আমি কি কৰিম HCF আৰু LCM ৰ আমি কি কৰিম দুটা কম্পাৰিজন কৰিম দুটা বস্তু বিচাৰি কি আছে what they need তাৰ পিছত LCM আৰু HCF ৰ কিছুমান সূত্ৰ আছে যেনে ধৰা LCM আৰু HCF LCM into HCF is equal to the product of the number মানে সংখ্যা দুটা যোগফল LCM আৰু HCF ৰ সমান এইবিলাকক লৈ কেনে কোৱেশ্চন কৰিম মেবি 10 to 12 ক্লাसेছ হ'ব okay এই টপিকৰ ওপৰতো okay that's it for today thank you